এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। যিহেতু মোৰ স্পেচিয়েল দিন, আজি মোৰ বাৰ্থডে, সৰুকৈ এটা ব্লগ বনাইছোঁ। যিসকল লোকে মোক আজি বাৰ্থডে বুলি উইচ কৰিছে, আৰু আজি সকলোলৈ মই ধন্যবাদ জনাইছোঁ। আজি ক'ব নোৱাৰোঁ, তাতোতকৈ বহুত 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 ধন্যবাদ জনাইছোঁ আপোনালোকক। আগলৈ মৰম চেনেহ কৰি যাব বুলি আশা ৰাখিলোঁ আপোনালোকক। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মই গিফ্ট কেইটামান পাইছোঁ, আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইটো মোৰ মৰমৰ ভাইটিয়ে দিছে, আৰু এয়া য'ত কাম কৰোঁ তাত থকা বাইদেউগৰাকীয়ে এইটো মোক দিছে, আৰু এইটো মোৰ তাত থকা ভাবি এগৰাকীয়ে দিছে কুৰ্তি এটা। চাওকচোন কেনেকুৱা লাগিছে, ভাল লাগিছেনে? আৰু এইটো মোৰ লগৰ এজনী জোনমণি বুলি কয়, তাই দিছে এইটো কুৰ্তিটো। চাওক কেনেকুৱা লাগিছে, কেনেকুৱা লাগিছে কমেণ্টত জনালকে। মোৰ মৰমৰ স্পেচিয়েলজনে দিছে। আজি যোৰহাটত মই ভুটিয়া মাৰ্কেটত বজাৰ কৰিব গৈছিলোঁ, শ্বপিং কৰিব। এইটো তাৰ পৰা আনিছোঁ। কেনেকুৱা লাগিছে কওক, জনাবচোন আপোনালোকে। মোৰ ফ্ৰেণ্ড এজনে দিছে, হয়তো এতিয়ালৈকে খোলা নাই চিলটো। আপোনালোকক খুলি দেখাই আছোঁ। কেনেকুৱা লাগিছে বাৰু ক্লাথটো আপোনালোকে কমেণ্টত জনাবচোন। এই দুইটা মোৰ লগৰজনী টিম্পীয়ে দিছে, ডিউটিলৈ যাবৰ কাৰণে এইটো টিফিন, আৰু এইটো পানী বটল নিবৰ কাৰণে দিছে তাই। মোক আমাৰ তাৰ বাইদেউগৰাকীয়ে দিছে 100 টকা এটা, আৰু প্ৰেজেণ্ট কিনিবলৈ তেওঁ নহ'ল, মোক কিনি ল'বলৈ কৈছিলে। তাৰ কাৰণে বাইদেউক ধন্যবাদ দিছোঁ। ধন্যবাদ বাইদেউ। আৰু দুটা পাৰফিউম পাইছোঁ, এটা ভাইকন্দাই দিছে আৰু এজন মিনিছত থকা দাদা এজনে দিছে। তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। আজি মোক যিসকল লোকে বাৰ্থডে স্পেচিয়েল জনাইছিলে, আৰু এইখিনি গিফ্ট পোৱাৰ কাৰণে মই সকলোলৈ, আজি যিসকল বন্ধু বান্ধৱী, ভাইটি বাইদেউ সকলোলৈ মই ধন্যবাদ জনাইছোঁ গিফ্ট কৰি।